হেৰা ভাত পানী যি আছে তাকে এমুঠি দিয়া আকৌ ভালকে। হেৰি এই বন হাঁহ সোপাকে বাদ দি ঘৰত দেখোন একো এটাই নাই। ক'ৰ পৰানো আপোনাক কিডাল আনি দিওঁ বাৰু ভালকে। হ'ব দিয়া, কষ্ট কৰি টকা ঘটিলে এনেকে চলি যাব। আমাৰো ভাল দিন আহিব বুইছা। হ'ব হ'ব, এতিয়া মোক জ্ঞান দিব নালাগে। আপোনাৰ এই জ্ঞানবিলাক আপুনি নিজৰ লগতে ৰাখক। 3টা সাজত কিনো বনাম তাকে ভাবি থাকোঁতে মোৰহে মূৰৰ কামোৰণিডাল হয়। কেনেকৈ যে মেনেজ কৰোঁ মইহে জানো আৰু, বাকী কথাটো নকলোৱেই। এয়া আজি মই ঢেকীয়া আৰু বুটৰ চব্জিকণকে বনাই দিছোঁ। লগতে সৰু আলু ভাজি, কণ বিলাহী দি দালিকণ বনালোঁ। আকৌ সেই যোৱা মাহতে যে আনিছিলে পাপৰ, তাৰে মই অকণমান থৈ দিছিলোঁ আলহী চালহী আহিলে বুলি দিবলৈ। তাৰে 2খন ভাজি দিছোঁ। নিয়কচোন বাৰু। এই সৰু আলু ভাজিখন, ঢেকীয়া আৰু আলু চব্জিখন, তাৰপিছত এই কণ বিলাহী দি দালিকণ থাকিলে আৰু বেলেগ কিবা লাগিছেনে? মাছে মঙহেও পাত্তা নাপায়। দিয়া দিয়া খাই দিওঁ ঠিকছে। হেৰা তামোলখন আনা আকৌ। কি মোৰ এতিয়া ভাত পানীখিনি হজম হোৱাৰ পিছত তুমি আনিবানে কিনো? দিছোঁহে ৰবা। তুমি চব কথাতে তোমাৰ ইমান হুলস্থুল কিয়? ইমান খকা খুন্দা লগোৱা যে। কোৱা ক'তনো বাৰু সকা খুন্দা দেখিলা? ভাইটোক ঠগি পিনি দেউতা চব সম্পত্তি নিজে লৈ পিনি মোৰ দেখোন এতিয়া ভালছে দিন কাটিছে। ভৰিৰ ওপৰত ভৰি তুলি আৰামত খাই আছো, কোনো কষ্ট কৰিব লগাও হোৱা নাই। হয় নেকি? পিছে না দিন না ৰাতি একোতো হিচাপ নাই। যেতিয়া তেতিয়া আহি যে এই পইচাবোৰ ঘৰত সোমাই আছেহি, মোকতো এবাৰো কোৱা নাই তুমি। সেইটো কথা আকৌ কবলৈ কি আছে? তুমি সুদৰ কাৰবাৰৰ কথা নাজানা নেকি? লাভেই লাভ, যেতিয়া তেতিয়া মা লক্ষী ঘৰত আহি সোমাইছেহি। সেইবোৰ বাদ দিয়া, মুঠতে চব মিলি মেলি আমাৰ ভালেই দিন কাটিছে নে কি কোৱা হে? হেৰা শুনিছানে? এইবাৰ পৰা মই অলপ বেছি কষ্ট কৰিব লাগিব বুইছা। অলপ বেছিকে পৰিশ্ৰম কৰিলেহে কেইটকামান বেছি উপাৰ্জন কৰিব পাৰিম। তুমি যি কৰা কৰা, কষ্ট কৰা, পৰিশ্ৰম কৰা, যি কৰা, মুঠতে আমাৰ কপালখনে ফুটা বুইছা। এই ফুটা কপালত একো নোজোতে। আৰু তুমি যিহে অকৰা আৰু অজলা, তোমাৰ এই সৰলতাৰ সুযোগ নি কোনে আকৌ কি কৰে কোনো ঠিক নাই। দেখা নাই তোমাৰ ভাইৰে কেনেকৈ গোটেই সম্পত্তিবোৰ লুটি পুটি নি খাই মহা সুখত দিন কটাই আছে। আৰু তুমি কি কৰিছা? গোটেই দিনৰ দিনটো দুবেলা খাবলৈকেচোন নোজোতা হৈছে। নহয় তুমি একেবাৰে চিন্তা নকৰিবা। এইবাৰ পৰা মই নতুন কাম এটা কৰিম বুলি ভাবিছো বুইছা। হাবিলে গৈ তাৰপা কাঠ খৰিৰ লুৰি আনিম, আৰু সেইবোৰ নি যদি বজাৰত বিক্ৰী কৰোঁ তেনেহ'লে কেইটকামান বেছিকে উপাৰ্জন কৰিব পাৰিম। আমাৰ সুখৰ দিন ঘূৰি আহিব। মই তোমাৰ মুখৰ হাঁহি আকৌ ঘূৰাই আনিম, চিন্তা নকৰিবা। হ'ব দিয়া, মই বাট চাম নহয় তুমিনো কি কৰিব পাৰা। হেই কিমান যে পৰিকল্পনা কৰি আজি ওলাইছিলো ঘৰৰ পৰা, কিন্তু কামৰ কামহে একো হোৱা নাই। কাঠ কটা দূৰৰে কথা, এতিয়ালৈকে গভীৰ অৰণ্যতে সোমাব পৰা নাই। বোপা চাওঁ এইফালে আহাচোন। কওকচোন বাৰু ককা, মই আপোনাক কেনেকে সহায় কৰিব পাৰো? মোৰ বৰ ভোক লাগি আছে তোমাৰ ওচৰত কিবা খাব থাকিলে দিয়াচোন। মোৰ মানুহজনীয়ে দুপৰীয়া খাবলৈ বুলি কিবা অলপ দি পঠাইছিলে, আপুনি তাকে লওকচোন বাৰু। বোপা হ'ব দিয়া। আৰু মই এতিয়া আহিছো দেই। হে প্ৰভু, মোৰনো বাৰু এয়া কি হৈ গ'ল? মোৰ দেখোন এতিয়া ইনকমৰ সকলোবোৰ ৰাস্তাই বন্ধ হৈ গ'ল। কি হ'ল আকৌ? তুমি ইয়াত কিয় কান্দি আছা? ৰবা, কি হ'ল কোৱাচোন কথাটো। কান্দা বন্ধ কৰাচোন। কিনো হ'ব আৰু, এখনেই মাত্ৰ কোঠাৰ আছিলে, তাকো ভাঙি থাকিলে। মই ইয়াত হাবিৰ পৰা কাঠ কাটি নি বজাৰত বিক্ৰী কৰি পৰিয়ালটো চলাই আছিলো, আৰু আজি মোৰ কোঠাৰখনেই ভাঙি থাকিলে। আজি যদি মই খৰি কাটিব নোৱাৰো তেনেহ'লে মোৰ জুহালত জুয়ে নধৰিব। মোৰ দুটাকে সৰু সৰু ল'ৰা ছোৱালী আছে, তাহাঁতি লঘোণে থাকিব লাগিব। হ'ব দিয়া, তুমি আৰু চিন্তা কৰিব নালাগে। তুমি মোৰ কোঠাৰখনকে লোৱা বুইছা। লোৱা। বেলিটো দেখোন ভটিয়াই আহিল, আৰু আজি দেখোন মই একো এটা কৰিবই নোৱাৰিলো। ইয়াতকৈ মই এটা কামকে কৰো, ঘৰলৈকে আজি উভতি যাওঁ। কি হয় আজি বতৰটো গুমা যে? নকবা আৰু, আজি তেনেকে একো এটা ইনকম নহ'ল। আনকি মোৰ লগত যি আছিলে তাকো বেলেগক দিহে থৈ আহিলো। কি এইটো কেনেকুৱা কথা আকৌ? এনেই নিজৰে পানীত হাঁহ নচৰা অৱস্থা, তাতে তুমি কাক কি দি থৈ আহিলা? নকবা আৰু, বাটতে হাবিত গৈ থাকোতে বাটতে বুঢ়া এজনক লগ পালো। বেচেৰাই খাবলৈ চাবলৈ নেপায়, শুকাই অৱস্থা নাই। তুমি দি পঠোৱা জলমান মুঠি মই তাকেই দি দিলো।
আৰু নকবা, আৰু এটাক বাটত লগ পালো, তাৰ বোলে কুঠাৰখনেই ভাঙি থাকিলে। ঘৰত দুটাকে ল'ৰা পোৱালি কান্দি আছে বেচেৰাই। যিহে কান্দিছে, মোৰ ইমানেই বেয়া লাগিলে, মই দিয়ে দিলো তাক কুঠাৰখনকে। হে প্ৰভু, এই অকৰা মানুহটোক লৈ মই বাৰু কি কৰোঁ? শুনা, তুমি আজি যি কৰিলা কৰিলা, কালিৰ পৰা কিন্তু তুমি এনেকুৱা কাম নকৰিবা দেই। তুমি কালি মুঠতে যেনেকৈ য'ৰ পৰা পাৰা টকা ইনকাম কৰি আনা, আৰু যদি নোৱাৰা মই কিন্তু তোমাৰ ঘৰ এৰি মই গুচি যাম মোৰ নিজৰ মাৰ ঘৰলৈ। কৈ থলো। এনেকে নহব, মই কাইলৈ ভাটিবেলাতে কামলৈ বুলি ওলাই যাব লাগিব। ইহঁত মতা মাইকী দুটাৰ মাজত ভাল যুদ্ধ চলিছে। তেনেহলে ভালেই, মতাও ওলাই যাওক, মাইকীও ওলাই যাওক। এনেকে যদি হয়, তেনেহলে মই মোৰ ভাইটোৰ ভেটিটোও ভালছে কব্জা কৰিব পাৰিম সহজে। আজি যি ভাবিছিলো সেয়াই হ'ল। ভগৱানৰ কৃপাত আৰু কোনো ধৰণৰ গণ্ডগোল নহল। অলপকে আজি মই ভালেমানখিনিয়ে কাঠ কাটিলো। এতিয়া এটা কামকে কৰো, এইখিনি গোটাই বজাৰলৈ বুলি বাট পোনাও। আজি আৰু মই ঘৰ গৈ মানুহজনীক খেচখেচনি শুনিব নালাগে আৰু। আজি ভালেমান পইচা লৈ ঘৰ উভতিছো, খালী হাতে উভতিব লগা হোৱা নাই। পিছে দিনৰ দিনটো কাম কৰোঁতে দেখোন মোৰ ঘৰ গোটেই ডিঙিয়ে চিঙিয়ে শুকাই গৈছে। ক'ৰবাত বহি পিনি অকণমান পানী চানী খাই জিৰণি ল'লে ভাল লাগিলেহেঁতেন। অলপ দূৰততো এটা কুঁৱা দেখিছো, তাৰপৰাই পানী অলপ খাই লওঁ। হে ভগৱান, তুমি এয়া কি কৰিলা? কি সৰ্বনাশটো কৰিলা মোৰ যে গোটেই টকাৰ টোপোলাটো কুঁৱাটোত পৰি গ'ল। মই এতিয়া কি মুখ লৈ ঘৰ উভতি যাম? মই মোৰ ঘৈণীয়েৰক গৈ কি ক'ম? হে ভগৱান, ক'ত মানুহজন ৰাতিপুৱাতে ওলাই গৈছিলে, এতিয়া দেখোন গধূলিয়ে হ'ব হ'লহি। ক'তা তেওঁৰ দেখোন দেখা দেখিয়ে নাই। মোৰ কথাত তেওঁ দুখ পাই কেনেবাকৈ নাহিব নেকি বাৰু ঘৰ? হে ভগৱান, কোন ক'ত আছা? তোমালোকে চোৱাহি, মোৰ মানুহজনক বিচাৰি আনা, ক'বাৰ পৰা বিচাৰি আনা। বোৱাৰী, তুমি মিছাতে দুখ কৰি লাভ নাই বুজিছা। তোমাৰ মানুহজনৰ চাগে আজি একো ধৰণৰ ইনকামেই নহ'ল, সেইকাৰণে তেওঁ উভতি অহা নাই। ইনকাম নাই হোৱা সেইটো বাৰু মানিছোঁ, কিন্তু তেওঁতো সেই বুলি ঘৰলৈ উভতি আহিব লাগে ন। ঠিক আছে, উভতি যেনিবা আহিলেই, কিন্তু তোমালোকৰ কপালখনটো আৰু সলনি নহয় ন। বেয়া নাপাবা বুজিছা, তোমাক মই এটা বুদ্ধি দিওঁ। ইয়াতকৈ তোমালোকে এই ভেটিটোকে মোক বন্ধকত দি পিনি যি টকা পোৱা পইচা পাৰিলে টাউনত গুচি যোৱা, গৈ পিনি চহৰতে কিবা এটা ৰোজগাৰ কৰা। বোপা, টোপনিটো ভাঙিলে নে নাই? ককা, আপুনি দেখোন ৰাম পুৰা গধূলিয়ে হ'ল দেখোন। নকব আৰু, কেতিয়ানো দুখে ভাগৰে মোৰ টোপনি ধৰিলে মই গমেই নাপালো। মোৰ মানুহজনীয়ে চাগে ঘৰত চিন্তা কৰি আছে বুজিছে। পিছে মইনো এতিয়া কি মুখে ঘৰলৈ উভতি যাওঁ? কি মুখে ঘৰলৈ উভতিবা মানে? হাঁহি মুখে উভতিবা, হাত ভৰাই। আপুনি কি কৈ আছে? মই হ'লে একো বুজি পোৱা নাই দেই। মই আজি যি কেইটকা ইনকাম কৰি আনিছিলো চব এই কুৱাটোতে হেৰুৱাই পেলালো। তুমি এই টোপোলাটোকে বিচাৰি পোৱা নাছিলা জানো? হয়, দিয়কচোন এইটো বাৰু। লোৱাচোন বাৰু, কিনো আছে ইয়াত, খুলিয়ে চোৱা। ককা, এইবিলাক দেখোন গোটেই ৰূপৰ টকা। ককা, এইটো মোৰ টোপোলা নহয় দেই। হয় নেকি? তেন্তে তোমাক মই আৰু এটা দিছো ৰবা। নাই ককা, এইটোও মোৰ নহয়। এইবোৰ দেখোন সকলোবিলাক সোণৰ মুদ্ৰা, নহয় এইটো মোৰ। হয় নেকি? তেন্তে মোৰ ওচৰত আৰু এটা আছে, চোৱাচোন, এইটোৱে নেকি তোমাৰ? ককা, এইটোৱে মোৰ হয়। ইয়াত থকা এই সামান্য টকাকেইটাহে মোৰ। হয় নেকি বাবা? তেনেহলে তুমি এটা কাম কৰা, এই সোণ আৰু ৰূপৰ দুইখিনি মুদ্ৰাই তোমাৰ ওচৰত ৰাখি থোৱা। আজিৰ দিনত তোমাৰ সৎ সাহস দেখি মই সঁচাকে আনন্দিত হৈছো। তোমাৰ এই সততাৰ পুৰস্কাৰ হিচাপে তোমাক মই এই দুইখিনি মুদ্ৰাই দিছো। পিছে ককা, আপুনিনো কোন? আৰু আপুনি এইবিলাক ক'ত পালে ইমানখিনি? মই কোন সেয়া তুমি ভাবিব নালাগে। তোমাক যিখিনি দিছো সেইখিনি লৈ তুমি ঘৰলৈ যোৱা আৰু সৎ পথৰে কঠোৰ পৰিশ্ৰম কৰি জীৱনৰ বাকী সময়খিনি আনন্দমনে কটোৱা। আপোনাক অশেষ ধন্যবাদ ককা। আপুনি যিয়ে নহওক কিয়, মোৰ কাৰণে আপুনি ভগৱান। তোৰ লগত যি ঘটি গ'ল মই সকলোবিলাক দেখিলো। মই সঁচাকে তোৰ লগত বহুত অন্যায় কৰিছিলো। মোৰ ভুল হ'ল, তই ক্ষমা কৰি দিবি। মই বহুত অন্যায় পথত ইমান দিন জীয়াই আছিলো। মই তোৰ প্ৰাপ্য দেউতাৰ সকলোবিলাক সম্পত্তিয়ে ঘূৰাই দিম, আৰু তোৰ দৰে ময়ো আজিৰ পৰা সৎ পথেৰে পৰিশ্ৰম কৰি টকা উপাৰ্জন কৰিম।
হ'ব ভাইটি, তই যে নিজৰ ভুল বুজি পাইছ সেইটোৱে বহুত ভাল কথা। ব'ল এতিয়া আমি দুইজনে মিলি মেলি কষ্ট কৰি টকা উপাৰ্জন কৰিম। কথাতে আছে নহয়, শেষ ভালে জগত ভাল।